অলপ ধৰি পেলাই এক্সচেঞ্জ কৰিম হেল্ল' গাইজ, নমস্কাৰ। আজি আমি পাহাৰত ফুৰিব যাব ওলাইছোঁ। তাত আমি কি খাম, কি কৰিম, কি দেখিম, সেইখিনি সকলোখিনি আপোনালোকক দেখুৱাই যাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই থাকিব। এইবোৰ কি সোমাইছে চব। ইয়াত আকৌ বিয়েৰ নহয়, আকৌ বিয়েৰ কেন, খালী বটল। इसमें हम खाना पकाएगा खाना। ৰ'দটো চোকাকৈ ওলাইছে, সেইটো কাৰণে টুপিটো লগাই লৈছোঁ। এতিয়া আমি গৈ আছোঁ খোজেৰে। আমি এতিয়া গৈ আছোঁ, খোজেৰে গৈ আছোঁ আৰু বহুত ডোখৰ যাব লাগিব এতিয়া। পাইছে দেই, ভাল লাগিছে বাৰু গৰমত। পানী এতিয়া আমি ইয়াৰ পৰাই লৈ যাম। এতিয়া পানী ভৰাই লৈছে। এইখন পাহাৰ যোৱা ৰাস্তাখন। এতিয়া আমি গৈছোঁ আৰু guys, a place so boba honey nest. কেনেকৈ হৈছে লাগি আছে।
গৈ চাওঁ গৈ চাওঁ ব'ল ঘূৰি আহি দেখোন ভাতটো লগাই ভাত আমি ইয়াতে বনাই খাম এতিয়া আমি জুইটো জ্বলাব লৈছোঁ নদীৰ পাৰতে বনাব লৈছোঁ আৰু ভাত ইয়াত ব্লেক ৰাইচ ৰঙা ভাত একদম ৰঙা কালাৰ ৰঙা মাংসখিনি সৰু সৰুকৈ কাটি মিহি কৰি তেলটোত ভৰাই দিছে আৰু লগতে গাজৰ আদা আৰু কেঁচা জলকীয়াখিনিও কাটি কাটি দি দিছে তাৰপিছত সেইখিনি আমি জুইত দিম আমাৰ বাইদেৱে চাকনা বনাই আছে এইখিনি আমি চাহ লগতে খাম तुम्हारे नाम सियारे तुम्हार समान हब তুমি জানো বুজানে অবুজন হিয়াতে তোমার কাহিনী ভাল পাও বুলি এবাৰ দিয়ে কেনেতে চাহ বনালে হয় কিন্তু খাবলৈ গিলাচ নানিলোঁ তো আমি খানা পেকেটতে চাহখিনি ঢালি লৈছোঁ অলপ অলপকৈ ঠাণ্ডা হৈছিলে কিন্তু গৰম বস্তু প্লাষ্টিক পাত্ৰৰ বা পেকেটত খাব নালাগে সেইটো বৰ ফুৰি কিন্তু আপোনালোকে নাখাব সেনেকৈ তো অকণ ঠাণ্ডা হৈছিলে কাৰণে আমি খাইছোঁ আৰু চাহখিনি অকণমান কেঞ্চাৰ লগত সেইটো সেইখিনি মই মাজতে মই তোমাকে বাচিম সপোনতো দি থাকো তুমি জানা
যতে মই তোমাকে বাচিম চাবা একদম চাহ খাইছো মই তোমাৰ এক হৈ ৰম সদায় মোৰ শেষ উশাহ তোমাতে লীন সদায় সেইখিনি ব্ৰইলাৰ মাংসখিনি তুলিছে আৰু গাইজ যেতিয়া মই শাক ছিঙিম সেইফালে মই মেচাকি গছ দেখিছিলোঁ দেৰি লৈ গৈছোঁ ছিঙিছোঁ ওপৰতহে আছেগৈ গছজোপা সেইটো মেচাকি শাক বুলি কয় আৰু আমাৰ মিচিং গাঁৱত কি অম্বে নক্কে বুলিও কয় কিছুমানে সেইটো বইল কৰি ভাল লাগে আৰু গাহৰি মাংসৰ লগত বেছি বনালে বেছি খাই ভাল লাগে জনমে জনমে তুমি জীৱনে মৰণে তুমি সাঁচি ৰখা মোৰে পূৰ্ণিমা উশাহে নিশাহে তুমি আকাশে বতাহে তুমি আছা জনমে জনমে তুমি জীৱনে মৰণে তুমি সাঁচি ৰখা মোৰে কবিতা উশাহে নিশাহে তুমি আকাশে বতাহে তুমি আছা এই আমাৰ আলু পিটিকা বনাম বিলাহী আলু বেঙেনা সেইখিনি আমি জুইত পুৰিছিলোঁ যে সেইখিনি আমি এতিয়া পিটিকা বনাম সেইখিনি হৈছে আৰু লাহে লাহে সিজিছে আৰু আমাৰ বনাই মেলি ৰেডি হৈ গ'ল এতিয়া আমি খাম আৰু পাত পাৰিছোঁ এই পাতত যিকোনো বস্তু খালি সেইটো চাইডে আমি ব্যৱহাৰ কৰোঁ আমি সৰুৰ পৰা ব্যৱহাৰ কৰি আহিছোঁ ভাতখিনি ক'লা চাউল ৰঙা চাউলটো বেছি ভাতখিনি পুৰা ৰঙা ৰঙা হৈ গ'ল কালাৰফুল Boil. অলপ দেখো ইমান নিচিনা এইটো মনিকা বাই লৈ ল ভাতটো আকৌ সুধাকে গাখীৰৰ লগতে খাই ভাল লাগিব বগা হৈ গৈছে খোলা চৰুটো শিলগুটি পকাই মাতি দিছো
লাষ্ট চেলফি এটা মাৰ। আমি খাই বৈ ৰেডি, এতিয়া হাত চাত ধুই লৈছোঁ আৰু আমাক ওলাব একে চাইডে। আমি খাই বৈ ৰেডি, এতিয়া ঘৰলৈ যামগৈ আৰু এতিয়া এইবোৰ টোপলা টাপলি বান্ধিলোঁ আৰু হেল্ল' গাইজ, পাঙলো হুকুম দিয়ে ক'ব। এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ আৰু খাই বৈ পেট ৰেডি, এতিয়া আমি গৈছোঁগৈ ঘৰলৈ। মানুহ আছে মই তাতে আছো। মাইনাছ আছে জীৱাটো কেনেকৈ জমনি বোলো কাংকাপ কেইটা beautiful and sweet. Waiting for me. Baby, come down, 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 down. Baby, come down, down, down. খালি জেগাটা ক'ত ভাল লাগিছে। ধৰি লৈছোঁ মই কিবা পেণ্ট নালাগে এনেকৈ কৈ লৈছোঁ। আজি কেনেকুৱা লাগিলে কওক লাগিলে কওক ভাল লাগিলে কিমান পাৰফেক্ট বাইদেউ আপোনাক কেনেকুৱা লাগিলে আজি খোৱা নেকি হেল্ল' গাইজ শ্বিলংলো পাহাৰত গ'লা এনজয়মেণ্টো হাবি চাবি তাৰপিছত শ্বিলংলো